हेलो फ्रेंड्स, जॉब इनफरमेशन चैनल আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিম দৰমহা বৃদ্ধি কৰ্মচাৰীসকলৰ কি ক'লে হিমন্ত বিশ্ব শৰ্মা ছাৰে। আজি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম আৰু প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়াৰে পৰা অংগনবাড়ী কৰ্মী, আশা কৰ্মী, মধ্যাহ্নভোজন কৰ্মী আৰু সকলোকে আখ্যাত কৰিব বুলি উল্লেখ কৰিলে হিমন্ত বিশ্ব শৰ্মা ছাৰে আৰু দৰমহা বৃদ্ধিৰ আৰু বহুতো অসুবিধা সমস্যাৰ সমাধান কৰিব বুলি উল্লেখ কৰিলে। কৈছো তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব। ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইস্যু কৰা হৈছে। মোৰ CM অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব। সেই কেবিনেট কমিটিয়ে আশা কৰ্মী, অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব। তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে। সমস্যাবিলাকৰ ওপৰত আলোচনা কৰি তেওঁলোকে কেবিনেটত প্ৰতিবেদন দিব। মই দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই, মই কৈছো তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব। ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইস্যু কৰা হৈছে। মোৰ CM অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব। সেই কেবিনেট কমিটিয়ে আশা কৰ্মী, অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব। তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে। সমস্যাবিলাকৰ ওপৰত আলোচনা কৰি তেওঁলোকে কেবিনেটত প্ৰতিবেদন দিব।